हेलो फ्रेंड्स मोर এই ভিডিওটোলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি বনাবলৈ লৈছো হিডল মাছ। এয়া দেখিছেনে মই হিডল মাছ বনাবলৈ কাৰণে এইখিনি বস্তু ভালদৰে কাটি বাছি লৈছো। এয়া পিয়াজ লৈছো কাটি ধুনিয়া কৰি। এয়া কঁঠাল গুটি কেইটামান লৈছো। এয়া আলু লৈছো। এয়া হিডল মাছ লৈ লৈছো আৰু কেইটামান জলকীয়া লৈ লৈছো আৰু কেইফুটমান নহৰু লৈ লৈছো। তেতিয়াহলে আহকচোন দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। এয়া মই পানী অলপমান গৰম কৰি লৈছো। এয়া মই সোডা খাৰ 1 চামুচ দি লৈছো। এয়া মই সোৱাদৰ জোখত নিমখ 1 চামুচ মান দি দিছো। এয়া মই গুটেখিনি একেলগতে দি দিছো ইয়াতে। এয়া মাছখিনিও দি দিছো। এতিয়া ভালদৰে লৰাই উতলিবলৈ দিম। এয়া মই গুটেখিনি ভালদৰে এনেকৈ ভাঙি দিম। তেতিয়াহে বস্তুটো গুলগুলিয়া হৈ যাব। আপোনালোকে হিডল মাছ এনেকৈ বনাই খাইছেনে? যদি খাইছে কমেন্ট কৰি জনাবচোন। আৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে ক'ব। এয়া হিডল মাছৰ খাৰখন হৈ গ'ল। এয়া আমাৰ হিডল মাছৰ খাৰখন হৈ গ'ল। যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰি দিব। আৰু যিসকলে মোৰ ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।